আমি যেটো আজি অৰুণোদয় 3.0 ধনৰাশি মুকলি বিতৰণ সভাত যেটো কৰিছোঁ মোৰ বোধেৰে ইয়াতকৈ ভাল সভা কত হোৱা নাই। আমি আমাৰ আই মাতৃসকলৰ সকলোৰে সহায় সহযোগিতা পাইছোঁ। সিহঁতে সকলোৱে দল বান্ধি আহিছে, আমাৰ মিটিঙত উৎসাহ সহকাৰে আহিছে, সহযোগ কৰিছে। আৰু আগন্তুক যে 13 তাৰিখে মিটিং আছে তাতো সিহঁতে সহযোগ কৰি গাড়ী ভৰ্তি কৰি যাব, এইখিনি মোৰ বিশ্বাস। আৰু এইখিনি কাম কৰি আছোঁ। মোৰ ধাৰণা মোৰ ইয়াত একমাত্ৰ BPF বাহিৰে কোনো দলে ইয়াত তিষ্ঠিব নোৱাৰিব, না কংগ্ৰেছ কওক, UDF কওক, BJP কওক, কোনেও তিষ্ঠিব নোৱাৰিব। একমাত্ৰ BPF-এ ইয়াত উইন কৰি যাব। যেহেতু আগন্তুক যোৱা BDC MCLA ইলেকশ্যনত ইমান কেণ্ডিডেট থকাৰ পিছতো আমাৰ MCLA ইনজামুল ছাৰ ইমান প্ৰত্যাহ্বানৰ মাজতো আমি পাৰ কৰি দিছোঁ। সকলোৰে সহযোগিতা, হিন্দু, মুছলিম, বঙালী, ৰাজবংশী সকলোৰে সহায় সহযোগিতা লৈ পাৰ কৰি দিছোঁ। এই আগন্তুক যিটো 26-ৰ ইলেকশ্যন আছে এইটোতো আমি BPF কেণ্ডিডেটক মানে অনায়াসে পাৰ কৰি দিম বুলি আমাৰ ধাৰণা। চাওক, আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। 9,000 টকা একেটাই টাইম 9,000 টকা পাবলৈ সক্ষম হৈছে। আৰু এইখিনি কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। আৰু আমাৰ BTCৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী ছাৰকো আমি ধন্যবাদ দিব লাগিব। কাৰণ হাগ্ৰামা মহিলাৰী ছাৰে অহাৰ লগে লগে 3.0 UPPL আৰম্ভ কৰিব খুজিছিল, কিন্তু UPPL 3.0 আৰম্ভ কৰিব পৰা নাছিল। আমাৰ BPF চৰকাৰ অহাৰ লগে লগে উইদিন 1 মান্থ, উইদিন 2 মান্থ আমি 3.0 আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি 3.0 আমি দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমি এই দুইজন নেতাক মই ধন্যবাদ দিছোঁ।